নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভাল। মোৰ বৰ্তমান ভালে। বহুত দিন হ'ল, দিন নহয় আচলতে বহুত মাহে হ'ল আপোনালোকক লৈ একো ভিডিঅ' আগবঢ়াব পৰা নাই। গতিকে আজি ভাবিলোঁ এটা ভিডিঅ' আগবঢ়াওঁ। তেনেকুৱা বিশেষ একো স্পেচিয়েল নাই, তথাপিও আমাৰ ঘৰৰ ওচৰতে এখন বাণিজ্যিক মেলা হৈ আছে। মই বাই আৰু ভাইটি ওলাইছোঁ চাবলৈ। ভাবিলোঁ তাৰে অকণমান আপোনালোকলৈ আগবঢ়াই দিওঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। এতিয়া ওলোৱা নাই বাৰু, ওলাই মেলি যাম আৰু লাহে লাহে ওলাই লওঁগৈ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আমি ওলাই মেলি ৰেডি, একদম ৰাস্তা পালোহি। তাৰপিছত গৈহে দেখাম আৰু। এতিয়া যাওঁ আৰু দেই। সোমাই আহিয়ে সন্মুখতে দেখিলোঁ এয়া আচাৰ, ঘৰুৱা আচাৰ। বিভিন্ন ধৰণৰ আচাৰ বিধে বিধে বনাই থোৱা আছে। এয়া তাৰপিছতে আমি যাম বেলেগ এখন দোকানত। ইয়াত আছে বিভিন্ন ধৰণৰ চিচাৰৰ গ্লাছ, কাপ, প্লেট, লগতে চালনী, আচাৰ ভৈয়ামৰ পৰা আচাৰ ভৰাব পৰা চিচাৰৰ কিছুমান বৈয়াম। আৰু এয়া আন এখনৰ দোকানত দেখিলোঁ এয়া কাৰ্পেট আছে, পৰ্দা, বেড কভাৰ, পাটিৰ। হঠাতে চকুত পৰিল ছানগ্লাছ। যিহেতু স্কুটি চলাই থকা হয়, ভাবিলোঁ ছানগ্লাছ এযোৰকে লৈ যাওঁ। গতিকে এফালৰ পৰা এযোৰ এযোৰকৈ ট্ৰাই কৰি চালোঁ। এবাৰ পিন্ধি চালোঁ এইযোৰ, নেক্সট ফাইনেলি লৈ ল'লোঁ এইযোৰ। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। তাৰপিছতে দেখিবলৈ পাইছে এয়া হৈছে গাৰু কভাৰ, ফিক্স ৰেট হয় 100 দুটাকৈ। আৰু আনফালে এইখন দোকানত আছে বিভিন্ন ধৰণৰ বেগ, সৰুৰ পৰা ডাঙৰলৈকে। বিশেষকৈ ভাল লাগিল এয়া মৰাপাটেৰে তৈয়াৰ কৰা কিছুমান বেগ আছে। ইয়াতো তেনেকুৱা ধৰণৰ ফিক্স ৰেটৰ হয় 250, 300, 200 এনেধৰণৰ বস্তুসমূহ। সৰুৰ পৰা ডাঙৰলৈকে আপুনি যেনেকুৱা ধৰণৰ বেগ ল'ব বিচাৰে তেনেকুৱাই পাব। তাৰপিছত গৈ দেখিলোঁ এইখন আছে মণিহাৰী দোকান। তাতে আছে বিভিন্ন ধৰণৰ খাৰু, চেন, মণি, লগতে কাণফুলি। এয়া বিভিন্ন ধৰণৰ ফুলি কেন, যিহেতু ইমান খাৰু চেন নিপিন্ধোঁ গতিকে লোৱাৰো ইমান প্ৰয়োজন নহ'ল। তাৰপিছত আমি গ'লোঁ কাপোৰৰ দোকান। এয়া কাপোৰৰ দোকান, ইয়াতো ফিক্স ৰেটে হয় 50ৰ পৰা একদম কুৰ্তিসমূহ 250, 300 এনেধৰণৰ দামসমূহ। ভাইটিক ল'বি নেকি সুধিছিলোঁ, কিন্তু সি নালাগে বুলি কোৱাত কাপোৰো লোৱা নহ'ল। এয়া বিভিন্ন ধৰণৰ কাপোৰ, হাফ পেণ্ট, গেঞ্জি, কুৰ্তি, স্কাৰ্ট, ব্লাউজো, তেনেদৰে বহুত বিভিন্ন ধৰণৰ কাপোৰ। আনফালে এইখনো এনেকুৱা চিচাৰৰ দোকান হয়। কাপ, প্লেট, কি ৰকমৰ ডিছ লাগে আপুনি সেয়াই ল'ব পাৰিব। বহুত ধুনীয়া ধুনীয়া হয়, কিন্তু দামটো অলপ বেছি। অলপে নহয় বহুতে বেছি বাৰু দামটো। এইকেইখন মজা লাগিছে। তাৰপাছতে গ'লোঁ অন্য এখন দোকানলৈ। ইয়াতে আছে সৰু ল'ৰা ছোৱালীয়ে খেলা বিভিন্ন ধৰণৰ সামগ্ৰী। ইয়াত কিন্তু দামবিলাক বহুতে বেছি। যিহেতু আমি দুৰ্গা পূজাত যিবোৰ সামগ্ৰী ওলায়, বস্তু ওলায়, সেইখিনি বস্তু ইয়াতে আছে, কিন্তু ইয়াত দুৰ্গা পূজাতকৈ বহুত বেছি দাম। এয়া কিন্তু বস্তুখিনি সৰু সুৰা যদিও দেখি খুবেই ভাল লাগিছিলে। এইখন হৈছে কচমেটিক বুলি ক'ব পাৰি আৰু লিপষ্টিক, কাজল, ফুট, মেহেন্দিৰ পৰা আদি কৰি খোপা, ডিজাইন, এইবোৰ বিভিন্ন ধৰণৰ বস্তু আছে। আনফালে আমি দেখিবলৈ পালোঁ আন এটা বিশেষ বস্তু। এইটো হৈছে মনোৰঞ্জনৰ বাবে। ইয়াতে 50 টকা দি 3টাকৈ টিকেট ল'ব লাগে, আৰু ইয়াতে থকা 1ৰ পৰা 20লৈকে যিখিনি নাম্বাৰ আছে তাৰে নাম্বাৰ এটাত দিব লাগে, আৰু এই চকৰিটো ঘূৰাই দিয়া হ'ব। চকৰিটো ঘূৰাই দিলে যোনটো নাম্বাৰ পৰিব সেই নাম্বাৰটোৱে আপুনি পুৰস্কাৰ পাব। পুৰস্কাৰসমূহ হৈছে 1 লিটাৰ মিঠাতেল আছিলে, ডিম আছিলে, আটা, তেনেকৈ কিবা কিবি আছিলে। আমিও লৈ ল'লোঁ। প্ৰথম 50 টকাত 3টা টিকেট লওঁতে আমি পালোঁ এটা। যিহেতু ডিম খাই বহুত বেছি ভাল পাওঁ, সেয়ে ল'লোঁ আমি এটা ডিমৰ
কাৰ্টন আৰু 50 টকা দি আৰু 3টা ল'লোঁ। তাত পালোঁ আমি এটা 5 কেজি আটাৰ পেকেট। এয়া আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যিসকলে নতুন গৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।